হে গাইজ ওয়েলকাম ব্যাক টু মাই চ্যানেল। এতিয়া আমি মোবাইল আপোনাৰ মোবাইলৰ কেনেকৈ IMEI নাম্বাৰ কেনেকৈ উলিয়াব সেইটো আমি চাম। ঠিকেই আপোনালোকে ঠিকেই শুনিছে। ব্লগ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমত আপোনালোকে ফোনৰ যিটো কল কৰা হয় সেইটো এপছ লৈ যাব। মই এইটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত সাপোজ এনেকুৱা ধৰণে তোমালোকে ইণ্টাৰফেচ পাই যাবা ডাইল কলত। তো প্ৰথমত তোমালোকে কি কৰিবা, প্ৰথমে ষ্টাৰ মাৰিবা, তাৰপিছত হেচ মাৰিবা, তাৰপিছত 0 মাৰিবা, তাৰপিছত 6 মাৰিবা, তাৰপিছত হেচ মাৰিবা। মাৰাৰ লগে লগে চাবা তোমালোকে সন্মুখত এটা ইণ্টাৰফেচ ওলাই আহিব। তাতে লিখা আছে IMEI। এইটো হ'ল তোমালোকৰ নিজৰ মোবাইলৰ কি হ'ব IMEI নাম্বাৰ হয়। এই দুটা আছে কাৰণ এইটো মোবাইলত দুটা চিম আছে, সেইবাবে ইয়াতে দুটা IMEI নাম্বাৰ দেখাই আছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি আমাৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেতিয়াহ'লে আমাৰ ফেচবুক পেজখন ফ'ল' কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।